নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনালো এই ভিডিঅ'টিলৈ। আজি আপোনালোকৰ মাজত এটা বিশেষ কথা লৈ আহিছোঁ আৰু সেয়া হৈছে মাতৃ-পিতৃ বন্দনা। যোৱা 2 বছৰ ধৰি এই মাতৃ-পিতৃ বন্দনা খুব সুন্দৰভাৱে সুকলমে সম্পন্ন হৈছে আৰু এই বছৰো অসম চৰকাৰ বা আসাম গভৰ্ণমেণ্টে এই মাতৃ-পিতৃ বন্দনাৰ দিন ধাৰ্য কৰিছে। আৰু এই মাতৃ-পিতৃ বন্দনা হৈছে অসম চৰকাৰ বা আসাম গভৰ্ণমেণ্টৰ এটা বিশেষ ব্যৱস্থা আৰু যাৰ জৰিয়তে চৰকাৰী চাকৰিয়ালসকলে তেওঁলোকৰ পিতৃ-মাতৃ বা শহুৰ শাহুৱেকৰ সৈতে দিন কটাব পাৰে, তাৰ বাবে এই ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিছে। কিন্তু দুৰ্ভাগ্যৰ কথা যে যোৱা বছৰ মহাবিদ্যালয়ৰ চৰকাৰী কৰ্মচাৰীসকলে বা অধ্যাপক অধ্যাপিকাসকলে এই সুযোগ গ্ৰহণ কৰিব পৰা নাছিল। কিন্তু এই বছৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন এটা নটিচ জাৰি কৰিছে আৰু সেই জাৰি কৰা অনুসৰি এই বছৰ মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলে এই সুযোগ গ্ৰহণ কৰিব পাৰিব। ইয়াৰ পিছতে এই বছৰৰ মাতৃ-পিতৃ বন্দনাৰ দিন আপোনালোকক অৱগত কৰোৱাৰ লগতে এয়া আমি কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত কৰিব লাগিব, এই গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। এতিয়া আহোঁ আমি মাতৃ-পিতৃ বন্দনাৰ দিন সম্পৰ্কে। এই বছৰ অসম চৰকাৰ বা আসাম গভৰ্ণমেণ্টে মাতৃ-পিতৃ বন্দনাৰ দিন হিচাপে অহা 14 আৰু 15 নৱেম্বৰ তাৰিখটো তেওঁলোকে ধাৰ্য কৰিছে। অৰ্থাৎ অহা 14-15 নৱেম্বৰ তাৰিখে চৰকাৰী চাকৰিয়ালসকলে এই সুযোগ গ্ৰহণ কৰিব পাৰিব। আৰু যিহেতু 14 তাৰিখ শুক্ৰবাৰ আৰু 15 তাৰিখ শনিবাৰ আৰু তাৰ পিছদিনাখন হৈছে দেওবাৰ, গতিকে এই বছৰ চৰকাৰী চাকৰিয়ালসকলে সৰ্বমুঠ 3টা দিন তেওঁলোকে নিজৰ পৰিয়ালৰ সৈতে বা মাতৃ-পিতৃৰ সৈতে বা শহুৰ শাহুৱেকৰ সৈতে এই মাতৃ-পিতৃ বন্দনাৰ দিন তেওঁলোকে গ্ৰহণ কৰিব পাৰিব বা মাতৃ-পিতৃৰ সৈতে তেওঁলোকে সময় কটাব পাৰিব। ইয়াৰ পিছতে আমি আহোঁ আমি কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকে যাব লাগিব যিকোনো এটা ব্ৰাউচাৰত আৰু তাতে আপোনালোকে চাৰ্চ কৰিব মাতৃ-পিতৃ বন্দনা.assam.gov.in আৰু সেইটো চাৰ্চ কৰাৰ পিছতে আপোনালোকে তাতে সোমাই যাব। সোমোৱাৰ পিছত আপোনালোকে তাতে মোবাইল ৰেজিষ্টাৰ কৰিব লাগিব প্ৰথমতে আৰু তাতে আপোনালোকে মোবাইল নম্বৰ দিব লাগিব। তাৰপিছত আপোনালোকৰ নাম, ডিটেইলছ সকলোখিনি আপোনালোকে তাতে ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰাৰ পিছত আপোনালোকে পুনৰ OTP দি পেলাই আপোনালোকে লগইন কৰিব লাগিব আৰু লগইন কৰাৰ পিছত আপোনালোকে লিভ এটা এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ পিছত আপোনালোকৰ এটা এপ্লিকেশ্যনৰ এটা প্ৰিণ্ট কপি ওলাব আৰু সেই প্ৰিণ্ট কপি আপোনালোকে প্ৰিণ্ট কৰি পেলাই আপোনালোকৰ ডিপাৰ্টমেণ্টৰ বা আপোনালোকৰ স্কুলৰ হওক বা আপোনালোকৰ কলেজৰ হওক, য'তে আপোনালোকে কাম কৰি আছে তাৰ হেডৰ পৰা আপোনালোকে চাইন ল'ব আৰু চাইন লোৱাৰ পিছতে আপোনালোকে সেয়া আকৌ পুনৰ সেই ৱেবছাইটতে লগইন কৰি পেলাই তাতে আপলোড কৰিব লাগিব আৰু আপলোড কৰিয়ে আপোনালোকৰ এই কাম শেষ নহয়। আপোনালোকে যেতিয়া 14 তাৰিখ আৰু 15 তাৰিখে আপোনালোকৰ পৰিয়ালৰ সৈতে মাতৃ-পিতৃৰ সৈতে বা শহুৰ শাহুৱেকৰ সৈতে যেতিয়া সময় কটাব আৰু তেতিয়া আপোনালোকে GPS-ত এটা ফটো ল'ব। 14 তাৰিখেও এটা ফটো ল'ব আৰু 15 তাৰিখেও এটা ফটো ল'ব আৰু সেই ফটো উঠাই পেলাই আপোনালোকে কি কৰিব, পুনৰ সেই ৱেবছাইটত গৈ আপোনালোকে লগইন কৰি পেলাই সেই ফটো 2 কপি আপলোড কৰিব লাগিব। সেই তেনেকৈ আপোনালোকে এই লিভ গ্ৰহণ কৰিব পাৰিব। আজিলৈ ইমানখিনিয়ে আপোনালোকক এই ইনফৰমেশ্যনটো দিয়াৰ বাবে আজি এই ভিডিঅ'টি বনাইছিলোঁ আৰু যদিহে আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে আপোনালোকে এই চেনেলটি ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে পিছলৈ এনেকুৱা ভিডিঅ' পাই থাকিব পাৰে। ধন্যবাদ।